ইছৰাম ইমান দেৰি হৈ গ'ল এহাত কেতিয়াবা উঠিল নে নাই কেতিয়াবা উঠাই থৈ আহিছিলো ঐ তহঁতৰ উঠিবলৈ হোৱাই নাই বেলি আহি মূৰৰ ওপৰ পালেহি উঠচোন ঐ এই ছোৱালীজনী মানে কি হলো মা ইমান কৈ যে চিঞৰি আছ আজিচোন ৰবিবাৰ ৰাতিপুৱাৰ 9টা বাজিলে ইমান দেৰিলৈকে শুই থাকনে মই কামলৈ যাবলৈ দেৰি হ'ব এতিয়া মই যাওঁ আৰু শুনচোন মই ভাতকেইটা বনাই থৈছো তয়ো খাবি তাইকো খুৱাবি গম পাইছনে মোৰ আজি আহুতে অলপ চাগে পৰলম হ'ব শুনচোন মা ক কাইলৈ পৰীক্ষাৰ ফিজ দিয়া লাষ্ট ডেট যদি ফিজ নিদো পৰীক্ষাত মোক বহিবই নিদিব দেখোন ৰচোন তই সেইবোৰ চিন্তা নকৰিবি মই কিবা এটা কৰিম তই ভাবি নাথাকিবি মই এতিয়া যাওঁ আৰু শুনচোন তই এক জগাই দিবি সোনকালে ঠিক আছে হেল্ল' হয় ছাৰ হয় নেকি ঠিক আছে বাৰু হ'ব 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 ছাৰ মই ৰিপৰ্ট কাৰ্ডখন লৈ আহিম থেংক ইউ ছাৰ হয় অভি অভি কি হ'ল দেউতা তোমাৰ স্কুলৰ হেডমাষ্টাৰে মোক ফোন কৰিছিল পৰীক্ষাত কি লিখি আহিছা নম্বৰ ইমান কম পাইছা যে তুমি লিখিছিলো দেউতা লিখিছিলা কাৰণে ইমান কম নম্বৰ পাইছা তুমি আৰু তোমাক বাবা মই কিহৰ অভাৱ দিছো তুমি যি বিচাৰিছা তাকেই দিছো তথাপিতো তুমি কিয় নোৱাৰা মই বুজি নাপাওঁ কিহৰ অভাৱ দিছিলো মই তোমাক হা কি হৈছে আপোনাৰ ৰাতিপুৱা চিঞৰি আছে যে নিজৰ ল'ৰাটো তুমি মনে মনে থাকা মৰমৰ আলাসৰ লাৰুৰ হেডমাষ্টাৰে ফোন কৰিছিল এইবাৰো ৰিজাল্ট বেয়া কৰিছে এতিয়া মই নিশ্চয় কি তোমাৰ পুতেৰক আৰতি কৰি থাকি মৰম কৰিম এইবিলাকৰ কাৰণে তুমিয়ে দোষী কেতিয়াবা সময় দি পাইছা নিজৰ ল'ৰাটোক এনি টাইম অফিচ মই বাৰু অফিচতে থাকো কিন্তু তোমাৰ ল'ৰাই দিনৰ দিনটো কি কৰে কি নকৰে সেইবোৰ চোৱা ৰেছপন্সিবিলিটি তোমাৰ নহয় ৰাজীৱ কথা তুমি তেনেকৈ নকবা অভিজ্ঞতা মোৰে সন্তান নহয় তোমাৰো আৰু তোমাৰ মামনিৰ ছোৱালী কেইটাৰ কাৰণে সময় হয় নিজৰ ল'ৰাটোৰ কাৰণে তোমাৰ অলপো সময় নাই ৰশ্মি মুখত যি আহে তাকে নবকিবা ছাৰ মোক মাতিছিলে নেকি তোকে ৰখি আছিলো আমি বলা বা মায়েচোন কৈছিল পৰীক্ষাত ভাল নম্বৰ পালে মোক নতুন কাপোৰ দিব ক'ত মোৰ নতুন কাপোৰ এতিয়ালৈকেচোন দিয়াই নাই তইচোন জানয়ে কুহি আমাৰ মায়ে বেলেগৰ ঘৰত কাম কৰে ইমান সোনকালে ক'ৰ পৰা নতুন কাপোৰ আনি দিব মায়ে মোৰ লগত সদায় এনেকুৱা কৰে নাখাওঁ আজি মই ভাত কুহি তই খং নকৰিবিচোন মই যেতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হ'ম তেতিয়া তোক মই বহুত নতুন কাপোৰ আনি দিম সঁচাই বা তই নতুন কাপোৰ আনি দিবি দিমতো কিয় নিদিম বল এতিয়া আমি ভাত খাওঁ হয় বৰুৱা নাই মই ওলাই গৈছো পাই যাম আধা ঘণ্টাৰ ভিতৰত পাই যাম ঠিক আছে আপোনালোক আহক তালৈ হ'ব ছাৰ কৰবাত যাব লৈছে নেকি মামনি কচোন কিবা কথা আছিল নেকি মানে মোৰ ছোৱালী কেইজনী স্কুলৰ ফিজ দিব লগা আছিলে সেইকাৰণে পইচা অলপ লাগিছিল মইতো এতিয়া যাবই ওলালো এটা কাম কৰিম দে ৰশ্মি দোকানত গৈছে মই ৰশ্মিক ফোন কৰি কৈ দিম ৰশ্মিটো টকাকেইটা দি দিব আপুনি ক'বচোন ছাৰ মই এতিয়া কৈ দি আছো ঠিক আছে বাকী মামনি হেৰি মোৰ বেডৰুমটো অলপ চাফা কৰি দিবিচোন মই এতিয়াই কৰিম কালি এটা এন্দুৰ মৰিছে নেকি বহুত গোন্ধাই আছে অলপমান চাফা কৰি হ'ব ছাৰ বাইদেউ ইমান চিঞৰিছ কিয় শুনি আছো মই মানে মোক পইচা অলপমান লাগিছিল এই ছোৱালী কেইজনী স্কুলৰ ফিজ দিবলৈ ছাৰে ক'লে আপোনাৰ পৰা লোৱা কথা পইচা কি গাছত লাগিছে নেকি খুজিলে যে পাবি নাই মোৰ ওচৰত কিন্তু বাইদেউ এবাৰ ক'লে বুজি নাপাও বেচিনত বাচনবোৰ পৰি আছে যা থুগৈ আৰু শুনচোন তহঁতৰ ল'ৰা ছোৱালী পঢ়াই কি কৰিবি এনেওতো তোৰ নিচিনা বেলেগৰ ঘৰত কামেই কৰিব লাগিব নাই বাইদেউ মোৰ ছোৱালীজনী পঢ়ি শুনি ডক্তৰণী হ'ব তাই ডক্তৰণী হোৱাৰ বৰ সপোন কৰবাত চুৰ তুৰ কৰি তাইক পঢ়াম বুলি ভাবিছ নেকি ডক্তৰ হ'ব লুডু খেলো দিয়া মা আমি কেরাম খেলি খেলাও দিয়া না এইটো আমার মারে মোবাইল মনে সময় খেলো বাবাটো
ব'লা তোমাক গাখীৰ দিছো খাই ল'বা নাখাওঁ। ব'লা মায়ে মোক তোমাৰ হাতেৰে বস্তু লোৱা মানা কৰিছে। বাবা যোৱা না মোক খেলিব দিয়া। কি হ'ল মামনি ইমান ৰাতি হ'ল তই এতিয়াও যোৱা নাই যে মানে ছাৰ আপোনাক যে দিনত কৈছিলো পইচাটোৰ কথা মইতো ৰশ্মিক ফোন কৰি তোক দিবলৈ কৈছিলো তাৰ মানে ৰশ্মিয়ে এই মানুহজনীৰ লগতো কি হ'ব নহয় এইখিনি ল বহুত বহুত ধন্যবাদ ছাৰ হ'ব দে যা তই এতিয়া ৰাতি হৈছে আপুনি এইখিনি সহায় নকৰা হ'লে মোৰ ছোৱালী কেইজনী এডমিশ্যনে নহ'লহেঁতেন আপোনাক বহুত বহুত ধন্যবাদ নকৰিবিচোন মামনি এইবোৰ কৰিলে মই বেয়া পাওঁ তোৰ ছোৱালী কেইজনী পঢ়াত ভাল সিহঁতক কবি যে মামাকে কৈছে ভালদৰে পঢ়ি শুনি ভাল ৰিজাল্ট কৰিব লাগিব তেতিয়া সিহঁতক মই আৰু গিফ্ট দিম আৰু সিহঁতৰ পঢ়াৰ কাৰণে যদি কিবা কিতাপ পাতি লাগে তই মোক জনাবি হ'ব মই ছাৰ সকলোবোৰ সহায় কৰিম ঠিক আছে যা এতিয়া ৰাতি হৈছে নে মই আগবঢ়াই দিব লাগিব নাই পাৰিম ছাৰ এইখিনি বাটহে মই ঠিক যাব। আছে যাবি আহিছো ছাৰ হ'ব দে যা ভোক লাগিছে নেকি তোমাৰ আজি কষ্ট হৈছে ন আল্টা আহিলা আজি মোৰ কাৰণে আনিছা কি? তুমি তোমাৰ হোমৱৰ্কখিনি কৰিছানে কিয় অভি তোমাক সদায় সদায় মই কিমান বাৰ ক'ম যে ভালদৰে পঢ়া শুনা কৰা 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 পঢ়াৰ প্ৰতি তোমাৰ অলপো ধাউতি নাই কেৱল ভিডিঅ' গেম মোবাইল এইবোৰে নেকি তোমাৰ জীৱন তুমি মামনি জেঠাইহঁতৰ কুকিবা ৰিজাল্ট দেখা নাই কি ধুনীয়া ৰিজাল্ট কৰিছে শিকা অলপ সেইবোৰৰ পৰা তোমাৰ আৰু বেলেগ কথা নাই নেকি বাৰে বাৰে মোৰ ল'ৰাটোক সিহঁতৰ লগত কিয় কম্পেয়াৰ কৰা তুমি সিহঁত ক'ত আৰু আমাৰ অভি ক'ত ৰশ্মি তুমিতো তাক চাব পাৰা তাক নটিচ কৰি থাকিব পাৰা সি ভিতৰত কি কৰিছে কি কৰা নাই সেইখিনিতো তোমাৰ দায়িত্ব হ'ব ৰাজীৱ মোক মোৰ ল'ৰাৰ প্ৰতি কি দায়িত্ব তুমি মোক শিকাব নালাগে কিন্তু তোমাৰ সন্তানৰ প্ৰতি কি ৰেছপন্সিবিলিটি এবাৰ ভাবি চাবা কোনটো বলা ভিতৰলৈ তুমি মোক ভুল ভাবিব পাৰা ৰশ্মি কিন্তু মই ভুল নহয় ময়ো বিচাৰো মোৰ ল'ৰাই যাতে ভাল ৰিজাল্ট কৰে বেলেগ মাক দেউতাকৰ দৰে যাতে ময়ো সুখী হৈ থাকিব পাৰো মা ব'লা না বহুত ৰাতি হ'ল। শুম ৰ এই চোলাটো অকণমান ফাটিছে তোৰ এইটো চিলাই লৈ শুই আছো ৰ অ' মা তোমাৰ আমাৰ কাৰণে বহুত কষ্ট হৈছে ন সন্তানৰ কাৰণে মাক বাপেকে কষ্ট কৰে আৰু তহঁতৰ নিচিনা ভাল ছোৱালী দুজনী থাকিলে কাৰো কষ্ট নহয় মা তুমি চিন্তা নকৰিবা আমি ভালদৰে পঢ়িম। মা তোমাৰ কষ্ট কেতিয়াও উঠলি নাযায় আমি দুইজনীয়ে পঢ়ি শুনি ডাঙৰ মানুহ মোৰ তহঁত দুইজনীৰ ওপৰত বিশ্বাস আছে আৰু শুনচোন তহঁত দুইজনীৰে পৰীক্ষাৰ ফিজ কালি যোগাৰ হৈ গৈছে দি দিবি মা তুমি ইমান ভাল হে মাজনী মোৰ ইমান দেৰি হ'ল থাকা যাওঁত দেখো দেখা দেখি নাইয়ে মা ৰাজীৱ এতিয়া আগৰ নিচিনা হৈ থকা নাই সি বহুত সলনি হ'ল তাৰ এতিয়া নিজৰ ঘৰখনতকৈ মামনিৰ ঘৰখনে বেছি আপোন হৈছে হা তই এই দুনিয়াখনত দেখা নাই নিজৰ তিৰিটো এৰি বেলেগৰ তিৰি ভাল পাবা যায় তই অলপ চাবি মা মই কি কৰোঁ তই কো না হে চা তেতিয়াহ'লে মই এটা দিহা দেওঁ অঁ মা তই ঠিকেই কৈছ তেনেকুৱাই কিবা কৰিব লাগিব মোৰ এই দিহাটো শুনবি অট'মেটিক ঠিক হ'ব যাৱে বাবুকো দেখো দেখা নাই আহিবাৰ পাই বাবু ক'ত এইফালে আছিলেচোন অভি অ' বাবু মই দেখাই নাই চাওঁ দেহাটো অ' বাবু মই যাওঁ দা বহু দেৰি হ'ল আহা আজি থাকা অঁ মা আজি তই থাকি দে আজি নৰুদে থাকিবা মই একদিন থাকাকে আহিম দে ভালকে পঢ়িবা আজি নাথাকো মই পিছত আহিম এদিন তুমি ভালকে পঢ়িবা দে বাবু থাকা বাহ যাওঁ দে বাই বাই বাবু ব'লা নহ'লে আমি আগবাঢ়ি যাওঁ ৰশ্মি 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 কি হ'ল ইমান টেটু পাতি চিঞৰি আছা যে বহাচোন কি হ'ল কোৱা যোৱাকালি অফিচৰ পৰা আহি মোৰ ৰুমত মই 50,000 টকা এটা থৈছিলো কিন্তু এতিয়া বিচাৰি আছো টকাটো বিচাৰি পোৱা নাই মোক কিয় কৈ আছা তুমি এইবোৰ কথা আজিকালি যে তুমি মোক পইচাৰ হিচাপ একোৱেই নিদিয়া
আৰু এইখন ঘৰত তুমি মই অকলে নাথাকো নহয়, মামনিওতো আহে। মানে মানে তুমি কি ক'ব বিচাৰিছা? অলপ আগত মই মামনিক আমাৰ বেডৰুমৰ পৰা ওলাই অহা দেখিছিলোঁ। মামনি? নাই নাই, মামনি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। আৰে তুমি এবাৰ সুধিতো চাব পাৰা। মামনি এনেকুৱা কৰিব জানো? মোৰতো নালাগে তাই যে এনেকুৱা কৰিব। শুনা ৰাজীৱ, তুমি এবাৰ সোধা। মামনি, মামনি, চাও এইফালে আছোন। ছাৰ কিয় মাতিছিলে কওকচোন? মামনি, তোৰ বেগটো লৈ আছোন। কিয় ছাৰ, কিবা হ'ল নেকি? তোক বেগটো আনিব দিছে নহয়, নানা কিয়? হ'ব। তুমি টেনশ্যন নল'বাচোন। ছাৰ এইটো মামনি, এইবোৰ কি? ছাৰ সেইবোৰ টকা মোৰ বেগত কেনেকৈ আহিল মই সঁচাকৈ একো নাজানো ছাৰ। অভিনয় নকৰিবি মামনি, তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। নাই ছাৰ, মই সঁচাকৈ কৈছো সেইবোৰ মই নাজানো। চুপ! যিখন ঘৰে তোক ইমান মৰম দিলে তই সেইখন ঘৰতে চুৰ কৰিছ। তোমাক কৈছিলো নহয় এই দুখীয়া দৰিদ্ৰ মানুহবোৰক কেতিয়া সহায় নকৰিবা বুলি। এতিয়া দেখিলা? ঐ চুৰণী, তই ভালে ভালে ক, এইখন ঘৰৰ পৰা আৰু কিমান কি চুৰ কৰিছ, নহলে পুলিচক তোক গোটাই দিম। বাইদেউ, ছাৰ, আপোনালোকে মোক বিশ্বাস কৰক, মই আপোনালোকৰ ওচৰত কাবৌ কৰিছো। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু কাৰো বস্তু একো চুৰ কৰিব নোৱাৰো। আমাৰ ওচৰত টকা পইচাৰ অভাৱ আছে, কিন্তু আমি চুৰ নহয় বাইদেউ, সেনেকুৱা নকৰিব। ছাৰ বিশ্বাস কৰক, মই মিছা কথা কোৱা নাই ছাৰ। চুপ! তোৰ দৰে চুৰণী এজনীক আমি বিশ্বাস কৰিম হা? ৰাজীৱ, কি কৰিবা এতিয়া তুমি? মামনি, তই কিয় এনেকুৱা কৰিলি? মইতো সপোনতো ভাবিব পৰা নাই তই যে আমাৰ লগত এনেকুৱা কৰিবি। আৰে তোৰ কিবা অসুবিধা হলে মইতো তোক সহায় কৰিছিলো, কিবা অভাৱ হলে মই সেই অভাৱবোৰ দূৰ কৰিছিলো। তাৰ সত্ত্বেও তই ছাৰ আপুনি বিশ্বাস কৰক, মই চুৰ কৰা নাই ছাৰ। ছাৰ বাইদেউ, মই সঁচাকৈ কৈছো, মোৰ বেগত কেনেকৈ পইচাখিনি আহিল মই নাজানো বাইদেউ, আপুনি বিশ্বাস কৰক। তই ওলাই যা মোৰ ঘৰৰ পৰা। মই চুৰ এইখন নহয় ঘৰত বাইদেউ। স্থান নাই, তই ওলাই যা। বাইদেউ। তোৰ দৰে চুৰণী এজনীক এইখন ঘৰত স্থান নিদিও মই। তই ওলাই যা। ঐ চুৰণী, তই ভালে ভালে ক, এইখন ঘৰৰ পৰা আৰু কিমান কি চুৰ কৰিছ, নহলে পুলিচক তোক গোটাই দিম। মামনি, তই কিয় এনেকুৱা কৰিলি? মইতো সপোনতো ভাবিব পৰা নাই তই যে আমাৰ লগত এনেকুৱা কৰিবি। কেনেকৈ বুজাও ছাৰ, মই আপোনালোকৰ টকা পইচা চুৰ কৰা নাই, মই চুৰ নহয় ছাৰ। বা অ মা, মা আহিছে। মা মা, কি হৈছে তোৰ? ইমান মন মাৰি আছ যে? মা, তোমাৰ আৰু মোৰ প্লেনিংটো সাকসেস হৈ গ'ল। তাই মোৰ হাজবেণ্ডক নিজৰ কৰিব খুজিছিল ন, তাইকে মই ঘৰৰ পৰা বাহিৰ কৰি দিলো। বাহ ৰশ্মি বাহ, কি বুলি কম মই তোমাক? নাৰীৰ নামত কলংক নে অন্য কিবা? যিজনী মানুহে এইখন ঘৰত 5 বছৰ ধৰি অকণো কৃপণালী নকৰাকৈ কাম কৰি আহিছিল, নিজৰ ঘৰ বুলি ভাবিছিল তাই, সেই মানুহজনীক তুমি ৰাজীৱ, শুনাচোন তুমি,
নামাতিবা তুমি, তুমি সেই অধিকাৰ হেৰুৱাইছা। কিয় তুমি এনেকুৱা কৰিলা? দুখীয়াৰ দুখ কিয় নুবুজিলা? সিহঁত কি মানুহ নহয়? সিহঁতৰ জীয়াই থকাৰ অধিকাৰ নাই? সিহঁতৰ সপোন দেখাৰ অধিকাৰ নাই নেকি? ক'ত যোৱা তুমি? মই মোৰ ভুলৰ শুধৰণি কৰিবলৈ যাওঁ বাবু, নিজৰ ভুলৰ সংশোধন কৰিবলৈ যাওঁ। আৰু শুনা ৰশ্মি, ল'ৰা ছোৱালীক সৰুৰ পৰা আমি যি শিক্ষা দিম সিহঁতে সেয়ে শিকিব। তুমি তোমাৰ ল'ৰাটোক সৰুৰ পৰা যি শিক্ষা দিছা সি তেনেকুৱাই হৈছে। ল'ৰা ছোৱালীক ভাল কৰা দায়িত্ব আমাৰ মাক বাপেকৰ, কথাটো মনত ৰাখিবা। মা তুমি এনেকৈ নাথাকিবা, মোৰ ভাল নালাগে। ছাৰ, মামুনি, মোৰ ঘৰৰ মানুহে তোৰ লগত ষড়যন্ত্ৰ কৰিলেও, ৰশ্মিয়ে তোৰ লগত ষড়যন্ত্ৰ কৰিলে। আচলতে সিদিনা তোৰ বেগত ৰশ্মিয়ে টকাখিনি ৰাখি থৈছিল। তই পাৰ যদি মোক ক্ষমা কৰি দিবিও। নাই ছাৰ, আপোনালোকৰ নিচিনা মানুহে আমাৰ ওচৰত হাতযোৰ কৰিলে ভাল নালাগে। এনেও আমাৰ নিচিনা দুখীয়া মানুহৰ জীৱন সদায় এনেকুৱাই হয়। কিন্তু মোৰ ভাল লাগিছে আপুনি যে শেষত বুজি পালে যে সেই পইচাখিনি মই চুৰ কৰা নাছিলোঁ। তই চিন্তা নকৰিবি মামুনি, তোৰ এই ছোৱালী দুজনীয়ে এদিন হ'লেও তোৰ মুখত হাঁহি বিৰিঙাবই।